বানপানীৰ আতংক। কথা সুৰ আবৃত্তি ৰক্তিমজ্যোতি হাজৰিকা। মা, মোৰ চেণ্ডেলযোৰ ক'ত? আজি দেখোন বিচাৰি পোৱা নাই। হয়তো পৰি আছে বিচনাৰ তলত ইপাতৰ ওপৰত সিপাত হৈ। আৰু মা, চাৰিওফালে পানী কিয়? মোৰ দেখোন ভৰি থবলৈ ঠাই নাই। সকলো দেখোন পানীৰ তলত। মোৰ দেখোন ভৰি দুখনে মাটিয়ে ঢুকি নাপায়। আৰু কি জানা মা, আমাৰ কাষৰ ঘৰবোৰৰ চাদলৈকে পানী। যান্ত্ৰিকতাৰ পলস ভাঙি সিহঁতবোৰে আমাক ঠগিছে। সিহঁতবোৰ পইচাৰ লোভত পৰি কেৱল নিজৰ সজাইছে। সিহঁতৰ নিজৰ প্ৰতিজ্ঞা নিজতেই বিৰাজমান। মা, তুমি যে কোৱা চৰকাৰে আমাৰ জনপ্ৰতিনিধি, তেওঁলোকে আমাক নাচায় কিয়? নে তেওঁলোকে আমাক বেয়া পায়? নে তেওঁলোকৰ সময়েই নাপায়? আৰু মা, বানপানীয়ে আমাক কিয় ইমান ক্ষতি কৰে? আমাক কিয় দুখ দিয়ে? আমাক উজনি নামনি আৰু মধ্য বুলি কিয় ভাবে? মা, আমাৰ এই ধ্বংস হোৱা ঘৰ বাৰী পামনে ঘূৰাই? নে পৰি থাকিব লাগিব নিমাত পানীৰ দৰে ভৱিষ্যত নোহোৱাকৈ?